আমাৰ ফালে ইমান টিকা ফটা ৰ'দ দিছে, আপোনালোকৰ ফালে কি ফটা ৰ'দ দিছে প্লিজ কমেণ্ট কৰি জনাবচোন। 2000 years later. হেল্ল' নমস্কাৰ গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত বৰ্তমান ময়ো ভালে আছোঁ। যিহেতু ওলাই আহিলোঁ ৰাতিপুৱাই ভাড়া মাৰিবলৈ, যিহে গৰম দিছে পোৱা, সেইটো কাৰণে একদম পূৰা গেঞ্জিটোকে লগাই আহিছোঁ। আমাৰ ফালে ইমান টিকা ফটা ৰ'দ দিছে, আপোনালোকৰ ফালে কি ফটা ৰ'দ দিছে প্লিজ কমেণ্ট কৰি জনাবচোন। তো এতিয়া মানে আছোঁহি গেৰেজত, আমাৰ লগৰটো মানে টমটম বনাই আছে। তো লগৰ কেইজনমানে টমটম বনাই আছে, আপোনালোকক দেখাই দিম। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। তো গাইজ মানে পূৰা এইফালে টমটম বনাই আছে, টমটমখনৰ মানে বেয়াৰিংটো গুচি গ'ল মানে, চ' সেইটো কাৰণে বেয়াৰিংটো লগাই আছে আৰু এইফালে বহি পূৰা চাই আছে চুনুদা ভাগৰ টমটমটো। আৰু এইফালে অসীম দা আছে লগতে চাই আছে, অসীম দায়ো মানে বেয়াৰিংটো ভাগি গৈছে, তো সেইটো কাৰণে বেয়াৰিংটো লগাই আছে আৰু চাই থাকক ভিডিঅ'টো। এইফালে ইন্দ্ৰজিতো বহি আছে, সি তাৰ ভাগৰ মানে চকাটো পামচাৰ হ'ল, সেইটো কাৰণে পামচাৰ মাৰিবৰ কাৰণে আহি বহি আছে সিও। তো গাইজ তাত বহুত সময় ৰখিলোঁ আৰু এতিয়া আহি আছোঁ চাপৰিত ভাড়া মাৰিবৰ কাৰণে। চাপৰি গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, ভিডিঅ'টো আজি বহুত ইণ্টাৰেষ্টিং হ'বগৈ। তো গাইজ চাপৰিত আহি দেখিছোঁ একে অৱস্থা, মানুহ চানুহ নাই, একদম ভাড়া চাড়া নাই, সেইটো কাৰণে এইফালে আৰু লুডুকে খেলি আছে আৰু উপায় নাই কি কৰিব। তো গাইজ 200 টকা ভাড়া মাৰি আহি পাই গ'লোহি ঘৰত, আৰু ঘৰত আহিয়ে পাই ইয়াত দানা লৈ ল'লোঁ মাছক দিবৰ কাৰণে। আমাৰ ফিচাৰীত যিহেতু মাছ ৰাখি থোৱা আছে, সেইটো কাৰণেতো মাছক দানা দিবৰ কাৰণে ভাতকেইটা খাই আৰু লগলৈকে দানা দিবৰ কাৰণে আহি গৈছোঁ। এইটোৱে হ'ল আমাৰ ফিচাৰীটো, সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ। তো গাইজ ঘৰৰ পৰা আকৌ আহি গ'লোঁ চাপৰি, একদম ভাড়া বিচাৰি আহি আছোঁ আৰু ঘৰৰ পৰা এইফালে খেৰণি গাঁও হৈ আহিলোঁ, যিহেতু অইল তিনিআলি হৈ যাব পাৰে, খেৰণি গাঁও হৈ আহি গ'লোঁ আৰু ফাইনেলি গাইজ ঘৰ আহি পাই গ'লোহি আৰু আপোনালোকক দেখুৱাই দিছোঁ আজি মই কিমান পালোঁ। তো গাইজ আজি দিনটো থাকি 800 টকা ভাড়া মাৰি দিলোঁ আৰু একদম নাইকে বুলি কয় 800 টকা যেন তেনে ঘটিলোঁ আৰু আজিৰ দিনটো। তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে, অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই, জয় অসম।